অ আছো আছো আহক বহক বহক তাতে বহকচোন মই কাম এটা কৰি আছিলো মানে পিছে কি বস্তু লাগিব আপোনাক মোক আজি বস্তু নালাগে বেলেগ এটা কাৰণহে আহিছো বেলেগ এটা কাৰণত কি কাৰণত আহিছে আপুনি আপোনাক ক'বলৈ বেয়া পাইছো নহয় একো নহয় কওক খতম পইচা কেইটামান দৰকাৰ হৈছিলে আপুনি ধাৰলৈ পইচা কেইটামান দিব পাৰিব নি ধাৰলৈ পইচা লাগে এই অলপ দিনৰ আগত বিচনে এইবোৰ ঢেৰ বজাৰ কৰিলোঁ দোকানলৈ এতিয়া মানে মোৰ পইচা এটকাও নাইকিয়া হ'ল য'তে ত'তে ধাৰ কৰিলোঁ কৰি পেলাই এতিয়া মানে মোৰ যি অৱস্থা একেবাৰে পানীত হাঁহ নচৰা হৈ পৰিছে বুজিছেনে দাদা কওক আপোনাক কথা এটা কম বেয়া হ'ব নেকি নাপাওঁ নাপাওঁ আপোনাৰ যদি পানীত হাঁহ চৰা নাই তেনেহ'লে কুকুৰা পোহক আকৌ ওরে পাগল হয়ে যাব আমি পাগল হয়ে যাব বহুত সহ্য কৰিলো মই ঘৰলৈ যাওঁ গৈ থাকা ঘৰলৈ মই তেতিয়াহ'লে মন্দিৰলৈকে যাওঁ তুমি মন্দিৰলৈ যাওঁ কলৈ যাওঁ গৈ থাকা কিন্তু তোমাৰ মনৰ কামনা কেতিয়াও পূৰণ নহয় মই ঘূৰি কেতিয়াও নাহোঁ অঁ মোৰ মনৰ কামনা পূৰ্ণ নোহোৱাৰ কাৰণেতো মই নামঘৰলৈ ওলাইছোঁ খতম अमर में कला